সমগ্ৰ দেশৰ লগতে কাৰ্বি আংলঙৰ সদৰ ডিফুত উলহ মালহেৰে উদযাপিত হয় ৭২ সংখ্যক গণৰাজ্য দিৱস। ডিফু গবৈছ হাই ছেকেণ্ডেৰী খেলপথাৰত উদযাপিত হোৱা আজিৰ এই দিৱসত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, সাংসদ হৰেণ সিং বে, জিলা আৰক্ষী বিষয়া উপায়ুক্ত প্ৰমুখ্যে পৰিষদৰ সকলো বিষয়ববীয়া উপস্থিত থাকে। এনেদৰে পশ্চিম কাৰ্বি আংলঙতো উদযাপিত হয় ৭২ সংখ্যক গণৰাজ্য দিৱস। পশ্চিম কাৰ্বি আংলঙৰ চেম্বাৰ অৱ কমাৰ্চৰ উদ্যোগত জেংখা চেমছন সিং ইংতি মেমৰিয়েল পাৰ্কত উদযাপিত হয় এই দিৱস। চেম্বাৰ অৱ কমাৰ্চৰ জেংখা শাখা সমিতিৰ উপাধ্যক্ষ থমাছ বেৰ সভাপতিত্বত পুৱা ৮ বজাত ভাৰতীয় জাতীয় সংগীতেৰে আৰম্ভ কৰা আজিৰ এই ৭২ সংখ্যক গণৰাজ্য দিৱস অনুষ্ঠানত জেংখা পহৰা আৰক্ষী চকীৰ বিষয়া বদন বৰা, সমিতিটোৰ সাধাৰণ সম্পাদক বাবুৰাম বে, হামৰেনৰ BDC চেয়াৰমেন চাৰচিং ফাংছো, হনচিং তেৰাং, জিতেন ৰংপি প্ৰমুখ্যে বহুতো গণ্যমান্য ব্যক্তি উপস্থিত থাকে। আনপিনে নীলি পৰিষদীয় সমষ্টি, কৰকান্থী পৰিষদীয় সমষ্টি, মহামায়া পৰিষদীয় সমষ্টিৰ ডকমকা আৰু বোকাজানৰ হাঞ্জালাংছতো উদযাপিত হয় এই দিৱস। ডিফুৰ পৰা দেৱৰাম কাঠাৰ, চামেলাংছৰ পৰা মিজোৰাম হানছে, খেৰণিৰ পৰা জয়ৰাম কাঠাৰ, পাৰখোৱাৰ পৰা আনন্দ বে আৰু হাঞ্জালাংছৰ পৰা যত্ন সিং বেৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া।